এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এটা মৰ্ণিং ৰাইড ব্লগ। তেতিয়াহ'লে আপোনালোকেও And guys, এফালে আছে এটা শিৱ মন্দিৰ, এফালে চাওক শিৱ মন্দিৰৰ ওচৰতে আছে এটা পুখুৰী, এফালে দোকান। এফালে টিউবলাইট তিনিআলি, চাৰিআলি, তিনিআলি নহয় চাই। এইফালে এখন ফিল্ড, এনেদৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আমি গৈ আছোঁ। এইফালে চাওক পূৰা লাইট, আৰু এনেদৰে আহি আহি আমি এইফালে চান্দিপুৰ ফেক্টৰী পাই গ'লোঁ। এইয়া হ'ল চান্দিপুৰ ফেক্টৰী। ইফালে গেট বন্ধ হৈছে, বৰ্তমান বন্ধ হৈ আছে। এইফালে আজি বহুত দিন হ'ল ব্লগ বনোৱা, ইউটিউবত ব্লগ বনোৱা, প্ৰায় দেৱালীতেই লাষ্ট ব্লগ দিয়া। আকৌ আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ পৰীক্ষা আছিল, পৰীক্ষা হৈ গ'ল, এতিয়া ৰিজাল্ট দিব 14 তাৰিখে। সেইফালে আমি আহি পাই গ'লোঁ পূৰা দলং। বৰ্তমান বাজি গ'ল 5টা, আৰু লাহে লাহে পূৰা ৰাতিপুৱা হৈ আহি আছে। আৰু চাওক এইয়া দুদৰালি পাই গ'লোহি। এইটো এটা জাষ্ট নৰ্মেল ভিডিঅ' বনাইছোঁ মই, কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট দিয়া ভিডিঅ' নহয়। আমি ৰাতিপুৱাই হাৱা খাবলৈ অহা হ'ল চাইকেল লৈ। দুদৰালিত উপস্থিত হৈ গ'লোহি আমি। এইটো হৈছে দুদৰালি। তো ইয়াৰ পৰা আমি ঘূৰি দিলোঁ, এতিয়া ঘৰলৈ যাওঁগৈ। এইটো হৈছে ইলেক্ট্ৰিকেল ফেক্টৰী, য'ত কাৰেণ্টৰ ছাপ্লাই দিয়ে। এইটো আৰু কাইলৈও আপোনালোকে এটা ব্লগ পাই যাব। এইটো আপোনালোকে চাই আছে সোমবাৰে।
এইখন হৈছে শান্তিপুৰ ফেক্টৰী বাগান মই যে দেখাইছিলোঁ সেই ফেক্টৰীৰ বাগান তো গাইছ এতিয়া ভাত পানী খাই উঠিলোঁ গা পা ধুই এতিয়া পাছবেলা ক্ৰিকেট খেলিম আপোনালোকে চাই থাকিব 2,000 years later. আমাৰ ইমানতেই খেল শেষ হ'ল আন্ধাৰ নামি আছে সেইকাৰণে আমি এতিয়া ঘৰলৈ যাওঁ যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই কাইলৈ অতি সোনকালে ব্লগ আহি আছে